নমস্কাৰ বন্ধু বান্ধৱীসকল, ওয়েলকাম জনালোঁ মই মোৰ ইউটিউব চেনেলত। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহি আছোঁ। আজি আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ কল খেতিৰ বিষয়ে। যদি আপোনালোকে তামোল খেতিৰ প্ৰতি আগ্ৰহী তেতিয়াহ'লে কল খেতিৰ প্ৰতিও আগ্ৰহী হওক। চাওক, মই আজি কৈ আছোঁ আপোনালোকৰ কল খেতিৰ পৰা কি লাভ হ'ব। আৰু বন্ধু বান্ধৱীসকল, মই এতিয়া দেখুৱাবলৈ গৈ আছোঁ মই আগতে লগোৱা কল গছসমূহ। আপোনালোকক এতিয়াকৈ দেখুৱামগৈ যে তাৰ পৰা ফল কেনেকুৱা আহিছে আৰু কেনেধৰণে মই গছসমূহ লগাইছিলোঁ। বলক চাওক বন্ধুসকল, মই যোৱা বছৰ এইবিলাক চব বাহনি আছিলে আৰু বাহনি কাটি ইয়াত মই তামোল লগাম, সেইবাবে আগত কলসমূহ লগাই ৰাখিছিলোঁ। এইসমূহ কল আৰু চাওক, সেয়া বৰ্তমান কল লাগিয়ে আছে মই ৰোপণ কৰা। চাওক আৰু চাওক বন্ধুসকল, এইজোপা যোৱা বছৰ ৰোৱা কল দেখিছে, এক বছৰতে মোৰ ফল লাগি গ'ল। আৰু চাওক আগত আপোনালোকে কল থোকা চাওক কি ধুনীয়া আৰু শকতাৱত হৈছে। আৰু ইয়াতো লগাই দিছোঁ এজোপা যোৱা বছৰ লগোৱা কল, এইজোপাও। আৰু এইজোপা চাওক, এই কলজোপা বৰ্তমান 2 বছৰ হৈছে। যোৱা বছৰ মই ইয়াৰ পৰা কমচে কম 5 টকামান কল পাইছোঁ। আৰু এইবাৰো চাওক, সেয়া কল দেখিছে, কল এইফালে লাগি আছে। আৰু আপোনালোকে চাব পাৰে সেয়া নতুন নতুন এইবোৰ কল দবিয়াই আছে। কাৰণ এজোপা কলৰ পৰা যদি মই ইয়াৰ পৰা 5 টকাও পাওঁ, এথোকা কলত 400কৈ হ'লেও 2000 টকা। আৰু এইবিলাক নেমু চাওক। কিন্তু কলসমূহ লগালেই নহ'ব, কলৰ এটা বিশেষ প্ৰব্লেম আছে। সেই প্ৰব্লেমটো হ'ল আপোনাৰ যেতিয়া এইবোৰ গেলি যাব, ইয়াত কেঁচু সোমাই যাব। আৰু কেঁচু সোমোৱাৰ লগে লগে ভিতৰত সোমাই যাব। আৰু ভিতৰত কেঁচু সোমাব যেতিয়া কল ওলাব, কল ওলোৱাৰ লগে লগে আপোনাৰ ওপৰত যেতিয়া ওজনটো বাঢ়িব, ইয়াত ভেজা পৰিব আৰু ইয়াতেই কল থোকা ভাঙি থাকিব। গতিকে সেই কলসমূহ চফা কৰাৰো প্ৰয়োজন। দেখিছে, মই মোৰ চফা কৰি ৰাখিছোঁ। আৰু তাৰ মাজে মাজে ৰোৱা তামোল পুলিবিলাক আগত আপোনালোকে চাওক, এইসমূহ পুলি চাওক, চব এইবোৰ যোৱা বছৰ লগোৱা পুলি চব। এইসমূহ কল আৰু কল লগাম, কিন্তু মই বৰ্তমান তামোল লগাই আছোঁ বাবে কল লগাব পৰা নাই। বাকী আৰু বন্ধুসকল চাওক, এজোপা মই যোৱা বছৰ লগোৱা কল চাওক। কলৰ থোকটো সৰু হ'ব পাৰে, কলজোপাই সৰু, কিন্তু চাওক আগত আপোনালোকে কলকেইটা ধুনীয়া। যি কি নহওক, এইসমূহ কল এতিয়া চব এইবিলাক কল আৰু লগা ষ্টাৰ্ট হ'ব। 1-2 মাহৰ ভিতৰত প্ৰায় কল ওলাই যাব। আৰু এটা কথা, ইয়াত কল খেতিত এটাই লাভ, ইয়াত এজোপা কল ৰুইছোঁ চাওক। ইয়াত এতিয়া এজোপা মই কল ৰুইছোঁ, যোৱা বছৰ মই ইয়াৰ পৰা 5 থোকা কল পাইছোঁ। আৰু 5 জোপা কল কাটি দিছোঁ, আকৌ নতুনকৈ কল আহিছে। এতিয়া চাওক, এজোপাটো মই এবাৰ ফল পাম, এতিয়া কল লাগিবই। আৰু এজোপাৰ পৰাও ফল পাম, এজোপাৰ পৰাও ফল পাম, এজোপাৰ পৰাও ফল পাম। 1 জোপা, 2 জোপা, 3 জোপা, 4 জোপা, 5 জোপা, মই মানে আকৌ 5 থোকা কল পাম। বেছি পালোঁহেঁতেন, কাৰণ ইয়াৰ পৰা পুলি উঠাই নি মই আগত ৰোপণ কৰা হৈ গ'ল। এয়া চাওকচোন, কাৰণ আপোনাৰ তামোল খেতিয়ে আপোনাৰ এবছৰত কেতিয়াও পইচা নিদিয়ে। সেইবাবে আপুনি ইয়াৰ মাজত কল ৰোপণ কৰিব পাৰে, যিটো কলে আপোনাৰ প্ৰতি বছৰে ফল দিব। এবাৰ ৰোপণ কৰক আৰু প্ৰতি বছৰে ইয়াৰ ফল পাই থাকক। গতিকে বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যদি ইয়াৰ পৰা কিবা এটা আপোনালোকে বুজিব পাৰিলে বা জানিব পাৰিলে, তেতিয়াহ'লে বা যদি আপোনালোকৰ ভিডিঅ'টো চাই কিবা ভাল লাগিলে, তেতিয়া ভিডিঅ'টো এটা লাইক কৰি দিয়ক আৰু এটা কমেণ্ট কৰি মোক জনাব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে নতুন নতুন ভিডিঅ' দিলে আপোনালোকে পাই থাকে, যাৰ পৰা মোৰো লাভ হয় আৰু আপোনালোকৰো লাভ হয়। গতিকে আজিলৈ বাই বাই।